নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰ্টিষ্টিক অনিশা শৰ্মা চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি বনাম অসমীয়া গহনা ঢোলবিৰি। ঢোলবিৰি বনাবলৈ আমি ল'ব লাগিব মোল্ডি ক্লে, ৰেজিন আৰু হাৰ্ডনাৰক সমান অনুপাতত লৈ আমি তাক ভালকৈ মিক্স কৰি ল'ব লাগিব। মিক্স কৰা ক্লেখিনিক এটা ঢোলবিৰিৰ আকৃতি দি তাত এটা আইপিন সুমুৱাই দিব লাগিব। তাৰ পিছত ঢোলবিৰিডালত লগাবলৈ আমি দুটা মণি তৈয়াৰ কৰি ল'ম আৰু তাক মাজেৰে ফুটা কৰি ল'ম। ঢোলবিৰিটো শুকাই টান হোৱাৰ পিছত তাত কাঠপেঞ্চিলেৰে নিৰ্দিষ্ট ডিজাইনবোৰ আঁকি 3D আউটলাইনাৰেৰে সেই ডিজাইনবোৰ আউটলাইন কৰি ল'ম। ঠিক তেনেকৈ মণিটোতো ডিজাইনবোৰ আঁকি তাক 3D আউটলাইনাৰেৰে আউটলাইন কৰি ল'ম। তাৰপিছত ঢোলবিৰি মণি তিনিওটাতে আমি জেছৰ এটা কোট ব্যৱহাৰ কৰিম যাতে তাত সোণালী ৰংটো লাগি ধৰে। তাৰপিছত গোটেইকেইটাতে আমি সোণালী ৰং ধুনীয়াকৈ কৰি ল'ম। যিহেতু সোণালী ৰং এবাৰ ব্যৱহাৰ কৰিলেই যথেষ্ট নহয়, আমি তাত 3বাৰ সোণালী ৰঙৰ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ভিডিঅ'ত দেখুৱাৰ দৰে আমি ৰঙা ৰঙৰ ব্যৱহাৰ কৰিছোঁ। গোটেইকেইটাৰে ৰংখিনি শুকোৱাৰ পিছত আমি গোটেইকেইটাতে ভাৰ্নিছ গ্লছ ব্যৱহাৰ কৰিছোঁ যাতে ঢোলবিৰিডালৰ ৰং কেতিয়াও উঠি নাহে। তাৰপিছত আমি এটা জাম্পৰিঙত নাইলন থ্ৰেড গাঁঠি লৈছোঁ। তাৰপিছত 4 মিলিমিটাৰৰ গল্ডেন মণি আৰু 2 মিলিমিটাৰৰ ৰঙা মণি লৈ ভিডিঅ'ত দেখুওৱা ধৰণে মণিডাল মই বনাই লৈছোঁ। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো ডিজাইন দি মণিডাল বনাব পাৰে। তাৰপিছত ভিডিঅ'ত দেখুওৱা ধৰণে মণি দুটা আৰু ঢোলবিৰিটো মই মণিডালত সুমুৱাই দিছোঁ। এনেকৈয়ে সাজু হৈ গ'ল এইবাৰ বিহুত পিন্ধিবলৈ মোৰ ঢোলবিৰিডাল। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।